মাৰিবলৈ গৈ আছোঁ মানে পথাৰ মাজত ডাঙৰ পুখুৰী এটা আছে পুখুৰীৰ নামটো কি নাম আছিলে পুখুৰীৰ নামটো প্ৰেম পুখুৰী তাত আমি মাছ মাৰিম চ' জাকৈ লৈ আহিছোঁ চ' কি মাছ পাওঁ তাত গৈ দেখুৱাবলৈ চেষ্টা কৰিম চ' এতিয়া চাইকেল চলাই গৈ আছোঁ এখন হাতেৰে চাইকেল চলাই এখন হাতেৰে মোবাইল ঘূৰিম স্বাগতম কাছমাৰী গাঁও পঞ্চায়ত এতিয়া আমি আহি পালোঁ বালিয়াচাপৰি বৰ নামঘৰ এইফালে এতিয়া চাইকেলখিনি আমি ইয়াতে থৈ যাব লাগিব মানে পুখুৰীটো আছে সেই তাত তো এইটো জেওৰা দিয়া আছে এইটো জেওৰা পাৰ হৈ যাব লাগিব আৰু ইয়াৰ কাষতে আমাৰ মামাহঁতে মাছ সিঁচি আছে পাইছে নে মামা মাছ ইয়া পাইছে কেইটামান হ'ব 1 কেজিমান হ'ব তোমাৰ নাম কি দেৱজিৎ ঠেঙাল একদম নগা পাহাৰৰ পৰা আহা এইটো নগা পাহাৰৰ পৰা আহা নহয় নেকি পুৰা খালৈ ফুল ফুল কৰি নিব লাগে দেই ইমান ডাঙৰ পথাৰ চাওক একদম ইটো পাৰৰ পৰা সিটো পাৰ মানুহে দেখি নাপায় ইমান ডাঙৰ পথাৰ পথাৰৰ নাম হ'ল মাছ পথাৰ চ' সেইটোৱে হৈছে পুখুৰীটো প্ৰেম পুখুৰী তাতে আমি মাছ মাৰিম ধানৰ মাজে মাজে সৰু সৰু আলি ধানটো পকা নাই বাৰু ওলোৱা নাই ধান এতিয়া ওলাবহে ইমান ধুনীয়া লাগিছে ইয়াৰ সেই পথাৰ মাজত আহি একদম সেউজীয়া ধাননি চাওক আহি পালোঁ আমি এতিয়া ইয়াত প্ৰেম পুখুৰী ইমান হাবি এয়া হা সেইফালে এইটো ৰাজহুৱা পুখুৰী হয় না এইটো ৰাজহুৱা এইটো না হা মানে মাছ ঠাচ একো নিমিলে মানে এইটো ৰাইজে মাৰি খাব পাৰে আৰু চ' এয়া আহি পালোঁ এতিয়া মই দেখুৱাইছোঁ আপোনালোকক পুখুৰী এইটো চাওক চ' ইয়াতে আমি এতিয়া মাছ মাৰিম চ' এতিয়া ড্ৰেছ কৰি লওঁ অলপ কাপোৰ পিন্ধি হৈ গ'ল আমাৰ সকলোৰে এয়া হাফ পেণ্ট ময়ো হাফ পেণ্ট পিন্ধিছোঁ চ' আমি এতিয়া নামিম আৰু গৈ আছোঁ মই দ উঠাচোন কি আহিছে মাছ নাই গোটেই মিংকুৰি মিংকুৰি সেইকেইটা চব ইয়া এয়া ডাঙৰে এটা গৈছে শামুককেইটা লয় নাই পানী খাইছে নেকি এয়া চা খালৈ মাছ পোৱাই নাই ইমান চব মিংকুৰি
আধা খালৈ হৈছে এতিয়া আৰু দেখুৱাই আছোঁ অলপ পিছত। এতিয়া মামা এতিয়া মাৰিব, জাকৈ মাৰি আছে। এইটো উঠছে নাই? শিঙৰা কাইট আছে, গুচাই আছে আমিও। আহিছে না আন 5টা। তহঁতে উঠি মাছ মাৰি হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ। চ' মাছ বেছি নাপালোঁ, প্ৰায় আধা কেজিমান হ'ব মাছ। মিংকুৰীয়ে বেছি পালোঁ, 1 খালৈ পালোঁ মিংকুৰী। ঢলা শদিয়া পাইছোঁ, ঢলা শদিয়া এইটো আমাৰ লোকেল ঢলা শদিয়াৰ হা। চ' বন্ধুসকলে এতিয়া ঘৰত আহি পালোঁ। চ' ঘৰত আহি গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। মাছ কিমান সৰহ পালোঁ এতিয়া মই দেখুৱাম মই আপোনালোকক। মিংকুৰী ইয়াত আছে, এইটো জেপাংগুৰি আৰু মাছ আছিলে তলত থাকিলে দেই, জেপাং পোক। আৰু ইয়াৰ মাছ কি হ'ল খালৈত কিমান ভৰালি। অকল আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদিহে ভাল পালে তেতিয়া লাইক এটা কৰিব, আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো চাই কেনে পেলাই কমেণ্ট কৰি জনাব। বাই বাই।